ৰূপহীহাটৰ মাগুৰমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত 6 বছৰীয়া কিশোৰ। ৰূপহীহাটৰ মাগুৰমাৰীত আজি দুপৰীয়া দিনৰ 11 বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় 6 বছৰীয়া কিশোৰ ছাদিকুল ইছলাম। দ্ৰুতবেগী টমটমৰ খুন্দাত কিশোৰগৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ঘৰৰ চৌহদত খেলি আছিল কিশোৰগৰাকী। তাৰ মাজতে লৰীৰ মুখৰ পৰা আহি থকা দ্ৰুতবেগী টমটমে ৰাস্তাৰ কাষতে থকা বাঁহৰ বেৰ ভাঙি প্ৰচণ্ড গতিত খুন্দা মাৰে কিশোৰগৰাকীক। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে কিশোৰগৰাকীক ততাতৈয়াকৈ কাৱৈ মাৰি FRU চিকিৎসালয়লৈ লৈ যায় যদিও মৃত্যু হয় কিশোৰ ছাদিকুল ইছলামৰ। দুৰ্ঘটনাগ্ৰস্ত টমটম আৰু চালকক ৰাইজে আটক কৰিবলৈ সক্ষম হয় যদিও চালকজন পলাই যায়। ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী আৰু ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ। ল'ৰাটোৰ নাম কি? ছাদিকুল ইছলাম। ঘৰ মুড়িবিদ্যাদি। কেতিয়া হৈছে এই ঘটনাটো? এই যে এই আধা ঘন্টা হয়েছে। 11টামান বজাত জেগাতে ডেট হয়েছে না? জেগাতে মরে গেছে না, রাস্তাত দম গেছে। টমটমলা ধরিব পাইছে নাকি? টনটনলা ধরছি, টনটনলা ফলাইছে। সারা নাই পড়ছে ন মরা কবর পাইয়া বাদে টনটনলা ফলাইছে। টনটনলা কইছে ফলাইছে। টনটন আছে ভাই এই ইয়াত বাইতে আটকা। হয়, ইতিমধ্যে আমি আহি ইয়াতে চালোঁ যে ল'ৰা এটা ছাদিকুল ইছলাম বুলি এক্সিডেণ্ট হৈছে। সৰু বাচ্চা হয়, 6 বছৰীয়া। তাৰ দেউতাকৰ নাম সাদ্দাম হুছেইন। কিন্তু অতি দুখজনক বিষয় যে টমটমবোৰ যে ৰাস্তাত চলে, মানে সৰু সৰু ল'ৰা এইবোৰো টমটম চলাই থাকে। 12-14 বছৰ 15 বছৰ ল'ৰাবোৰো টমটম চলাই থাকে। আৰু টমটম চলোৱা যিখিনি ড্ৰাইভাৰ আছে অধিকাংশৰেতো লাইচেঞ্চ নাই, আৰু সিহঁতে কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, কেনেকৈ চলাব লাগে সেইখিনি সিহঁতে নুবুজে। আৰু একো নুবুজাকৈ তেওঁলোকে টমটম চলায় আৰু যধে মধে গৈ পেলাই খুন্দা মাৰে। যেনে আজিৰ ঘটনাটো হ'ল আপোনাৰ ৰাস্তাৰ পৰা বহুত তলত ল'ৰা ছোৱালী একেলগে খেলি আছে আৰু মাকজনীয়ে কাম কৰি আছে পথাৰত, আৰু সেই সময়তে এই টমটমটো গৈ পেলাই ল'ৰাটোক খুন্দা মাৰিলে। খুন্দা মৰাৰ ফলত আপোনাৰ ঠাইতে ডেথ হ'ল। গতিকে এইটো দুখজনক বিষয়। প্ৰশাসনক আহ্বান জনাম যাতে তেওঁলোকে টমটমবোৰ যাতে নিয়ন্ত্ৰণত আনে আৰু তেওঁলোকে যাতে এটা নিয়ম বান্ধি দিয়ে, আৰু যাতে সৰু সৰু ল'ৰাবিলাকে যাতে টমটম নচলায় আৰু লুঙি পিন্ধি যাতে টমটম নচলায়, এনেকুৱা যাতে ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰে।